হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপোনাৰ এটা SBI PPF একাউণ্ট আছে আৰু SBI ইউনোটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ PPF একাউণ্টটোৰ উইথড্ৰল লিমিট কিমান বা লোন লিমিট কিমান আছে সেইটো চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ চেক কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি অসমলৈ। বন্ধুসকল আহক এতিয়া আপোনাক লৈ যাওঁ ইউনো SBI লৈ। ইউনো SBIত আমি আহি গৈছোঁ। এতিয়া ইউনো SBI অপেন হোৱাৰ পাছত ইয়াত 6টা ডিজিটৰ যিটো এমপিন আছে আমাৰ সেইটো ব্যৱহাৰ কৰি আমি আমাৰ একাউণ্টত লগইন হৈ যাম। একাউণ্টত লগইন হোৱাৰ লগে লগে একাউণ্টৰ ডেশবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব। ইয়াতে বেংকিঙৰ আণ্ডাৰত কিছুমান অপশ্যন পোৱা যাব, যেনে ট্ৰেনজেকশ্যন একাউণ্ট, ডিপজিট একাউণ্ট। এইটো আমি লেফ্ট ছাইডে স্ক্ৰল কৰিম। যেতিয়াই লেফ্ট ছাইডে স্ক্ৰল কৰিম, এতিয়া ডিপজিট আহিছে, আকৌ লেফ্ট ছাইডে স্ক্ৰল কৰিম। এতিয়া চাওক ইনভেষ্টমেণ্টছ আহি গৈছে। আমি আহিব লাগিব ইনভেষ্টমেণ্টছলৈ। ইয়াত ইনভেষ্ট নাও এটা বুটাম পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ইনভেষ্ট নাওৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত ইয়াত মিউচুৱেল ফাণ্ড, ডিমেট চিকিউৰিটিজ, NPS, PPF, IPO এইবিলাক অপশ্যন পাব। ইয়াতে আমি PPFৰ ওপৰত ক্লিক কৰি দিম। ইয়াতে আমি PPFৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া PPFৰ ওপৰত ক্লিক কৰি দিম, আপোনাৰ যদি এক্সিষ্টিং PPF একাউণ্ট আছে সন্মুখতে এনেকৈ দেখা পোৱা যাব। ইয়াত কাৰেণ্ট বেলেঞ্চ দেখুওৱা হৈছে, ইনভেষ্টমেণ্ট বেলেঞ্চ দেখুওৱা হৈছে আৰু উইথড্ৰল ইলিজিবিলিটি দেখুওৱা হৈছে। যিহেতু মই উইথড্ৰলৰ কাৰণে ইলিজিবল, সেইকাৰণে উইথড্ৰল দেখুওৱা হৈছে। আকৌ আপুনি যদি লোনৰ কাৰণে ইলিজিবল হয়, তেতিয়াহ'লে যদি আপোনাৰ একাউণ্টটো 3 বছৰৰ পৰা 5 বছৰৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনাৰ লোন ইলিজিবিলিটি দেখাব। আৰু যদি 5 বছৰৰ ওপৰত হৈছে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত উইথড্ৰল ইলিজিবিলিটি দেখা পোৱা যাব। যদি আপুনি উইথড্ৰ কৰিব বিচাৰে আজি আপোনাৰ NPS একাউণ্টৰ পৰা, এই এমাউণ্টখিনি আপুনি উইথড্ৰ কৰিব পাৰে। বন্ধুসকল এনেকৈয়ে SBI ইউনোটো ব্যৱহাৰ কৰি আপুনি SBI PPF একাউণ্টৰ উইথড্ৰল বা লোন ইলিজিবিলিটি সহজতে চেক কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।